এজাক চৰাইৰ কলৰৱত মুখৰিত হয় পিনন্দীয়া প্ৰকৃতি। উৰণীয়া চৰাইৰ উৎফুল্লিত ৰং দেখি বহুতে কিছু সময়ৰ বাবে হলেও হৈ পৰে স্থবিৰ। এনে ক্ষণত হয়তো বহু কবিৰে মনত জাগি উঠে কবিতা। কিন্তু একালত সহজলভ্য এই দৃশ্য এতিয়া বৰ তাকৰ। যান্ত্ৰিকতাৰ এনে ক্ষণত এক বিপৰীত দৃশ্য দেখিবলৈ পোৱা গ'ল আমগুৰিত। টুকুৰা চৰাই আপোনালোকে যিখিনি বাঁহ বিচাৰিছে সেইখিনি ধৰক বাঁহ আমাৰ ইয়াত খুবেই খুব কমিলে মানে কাৰণ কি হ'ল ইয়াত ধৰক গছ গছনি কমি গ'ল, তাৰ খাবলৈ তেনেকৈ ধৰণে নাপায়। সেইটো কাৰণে অথচ মানে কি হ'ল বাঁহবিলাক কমি গৈছে। ধৰক বহাগৰ পৰা আহাৰৰ হাতৰ পাছত 15-20ৰ পাছত কমি যায় আৰু এইটো সময়তে বাঁহটো সাজে। গছৰ মানে পাত পৰুৱা চিৰি মেলি বাঁহখিনি সাজি মেলি তাৰ পাছত আৰু কমি যায়, আহাৰৰ হাতৰ পাছত কমি যায় আৰু চৰাইখিনি। প্ৰকৃতিৰ বুকুৰ পৰা হেৰাই যাবলৈ ধৰা টুকুৰা চৰাইৰ মোহনীয়া নৃত্যত মোহাচ্ছন্ন হৈ আছে আমগুৰিবাসী। মানুহৰ নিষ্ঠুৰতা আৰু সংৰক্ষণৰ অৱহেলাৰ বাবেই এতিয়া অস্তিত্বৰ সংকটত টুকুৰা চৰাই। প্ৰকৃতিৰ স্থাপত্যবিদ হিচাপে পৰিচিত চৰাইবিধৰ গৃহ নিৰ্মাণৰ সেই পুৰণিকলীয়া ছবি। নিজ সন্তানক সুৰক্ষিতভাৱে ৰাখিবলৈ দৃষ্টিনন্দনভাৱে বাঁহ নিৰ্মাণ কৰা চৰাইবিধৰ সংৰক্ষণৰ বাবে আগবাঢ়িবৰ হ'ল। নহলে কালক্ৰমত হেৰাই যাব পক্ষীকুলৰ অপূৰ্ব সমাহাৰ।